নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এবাৰ আৰক্ষী চকীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এবাৰ গোচৰ দিবলৈ অহা এগৰাকী মহিলা যেন আৰক্ষীৰ জালত পৰিছে। আৰক্ষীৰ কাকি পোছাকত এবাৰ কলা দাগ সানিছে এগৰাকী আৰক্ষী বিষয়াই। গোচৰ দিবলৈ অহা মহিলাক বেয়া কাম কৰিছে এগৰাকী আৰক্ষী বিষয়াই। আৰক্ষী থানাৰ ভিতৰত ভয়ংকৰ ঘটনা যেন সংঘটিত হৈছে। এইখন অসম মুলুকতে সংঘটিত হৈছে এনে জঘন্য ঘটনা। গোচৰ দিবলৈ অহা মহিলাৰ ওপৰত জঁপিয়াই পৰিছে এগৰাকী আৰক্ষী বিষয়া। কিয় তেনে ঘটনা সংঘটিত হৈছে চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। মহিলাগৰাকীৰ সৈতে আৰক্ষীয়ে কৰিছে বেয়া কাম। সমগ্ৰ ঘটনা ফটো ভিডিঅ' কৰি ভাবুকি দিছিল আৰক্ষী বিষয়াগৰাকীয়ে। এগৰাকী কণমানিৰ ন্যায় দিয়াৰ সলনি ভুক্তভোগীক আৰক্ষীয়ে দিছিল বেয়া চকু। ন্যায় দিয়াৰ বাবদ প্ৰথমে বন্ধুত্ব আৰু তাৰ পিছত আপত্তিজনক ফটো। ঘটনা পোহৰলৈ অহাৰ পিছতে জোকাৰিছে আৰক্ষীক। উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হৈছে এনে ভয়ংকৰ ঘটনা। কিয়নো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী লোকক। আৰক্ষীৰ ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে শীৰ্ষ বিষয়াই। কানপুৰ আৰক্ষীৰ আয়ুক্তৰ নেতৃত্বত চলিছে এনে তদন্ত।